বিপিএফে আমাক ইমান বছৰ ধৰি আমাৰ শোণিতপুৰটো অকণো নাচালেই। আমি UPPL এইটো বিপিএফক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ। UPPL আমাৰ সদায় লং লিভ থাকিব। আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আজি প্ৰমোদ বড়ো ছাৰ যেনেকৈ আজি CM ছাৰ হৈছে, সেই তেনেকৈ তেখেতে হৈ থাকক জীৱনকাল। এতিয়া এইবাৰ আমাৰ যিটো পাইছোঁ আমি BTRত, সেই BTR পোৱাৰ কাৰণে আমি বহুত ধন্যবাদ। আৰু আমাৰ প্ৰমোদ বড়ো ছাৰকো CM ছাৰক আমি বহুত ধন্যবাদ। আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লৈ পেলাই আমি বহুত ধন্যবাদ। আজি অত বছৰ ধৰি কিনে আমি বড়োলেণ্ড বুলি কয়, বড়োলেণ্ডটো আমি পূৰা টোটেলি এতিয়া যদিও নহয় BTR চুক্তি কৰি কিনে যেনেকুৱা আমাক এই অসম শোণিতপুৰত দিছে। আগত যেতিয়া আছিলে ওদালগুৰি, হৰিচিঙা, টংলা, সেইবিলাক আছে BTT এৰিয়া বুলি কৈ পেলাই সেইটো দিছিলে। কিন্তু সেইটোৰ বিনিময় আমাৰ যিটো শোণিতপুৰ অঞ্চলত আমাৰ যেতিয়া BTR চুক্তিৰ কৰিবলৈ খোজা সময়ত আমাক এইখিনি বাদ দিছিলে যে এই শোণিতপুৰ অঞ্চলত বড়ো মানুহ নাই বুলি কৈ পেলাই আমাক বাদ দিছিলে। সেইটোৰ পৰা আমি অলপ দুখ লাগি থাকিলে। সেই দুখ লগাতে আজি আমাৰ যিটো আজিৰ দিনত আমি যিটো আন্দোলন কৰি নিখিল বড়ো ছাত্ৰ সন্থা লৈ পেলাই আমাৰ প্ৰমোদ বড়ো ছাৰ লৈ পেলাই আমি যিখিনি আমি আগবাঢ়ি UPPLত আজি ভোট দি কিনে আমি যিটো UPPL চৰকাৰ হৈ কিনে আজি আমাৰ ৯ মাইল আৰু আমাৰ গহপুৰ, হলংগী বা উৰেললাগা, এৰাললাগা সকলোখিনি আমাৰ এতিয়া BTRত যিখিনি আমি ৬০খন গাঁও এতিয়া এইবাৰ আমাৰ যিটো পাইছোঁ আমি BTRত, সেই BTR পোৱাৰ কাৰণে আমি বহুত ধন্যবাদ। আৰু আমাৰ প্ৰমোদ বড়ো ছাৰকো CM ছাৰক আমি বহুত ধন্যবাদ আমাৰ BTRৰ কাৰণে। আৰু লগতে সকলো আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলৰ লগতো আমি বহুত ধন্যবাদ। আৰু আমি আজি যিটো ভাবি আছোঁ অহা যিমানখিনি আৰু ইয়াত সোমাবলৈলগীয়া বাকী থকাখিনি আমাৰ এই অঞ্চলত, সেই অঞ্চলত থকাখিনিকো যাতে অতি শীঘ্ৰে সোনকালে যাতে আমি আকৌ সেইকেইজনকো সোমাব পাৰোঁ বুলি আমি সেইটো আগবাঢ়ি আছোঁ, আশা ৰাখি আছোঁ। সেই আশাৰে সকলো আমাৰ প্ৰমোদ বড়ো ছাৰকো ধন্যবাদ জনাই কিনে এই যিখিনি সোমাবলগীয়া থকাখিনি যাতে আকৌ অতি শীঘ্ৰে সোমাই কিনে আমাৰ BTRৰ ভোগদান বনাই বুলি মই আশা ৰাখি কিনে আমাৰ সকলো এই আমাৰ কৰ্মকৰ্তাসকলকো আৰু লগতে যিখিনি আছে আমাৰ এতিয়া আমাৰ এই MP ইলেকশ্যন আহি আছে, সেই আমি অহাটো আমাৰ যিখিনি হ'লেও আমি এইখিনি কৰ্মখিনি আমি ভোটদান দি কিনে তেখেতসকলক জয়যুক্ত কৰি কিনে আমাৰ যিখিনি আশা পূৰণ আছে সেই আশাটো আমাৰ সপোনটো পূৰা হ'বলৈ কাৰণে মই আশা ৰাখোঁ। ইমানেই মই ৰাইজৰ ওচৰত মই ধন্যবাদ ৰাখিলোঁ। আৰু মই বৰ্তমান আমি BPFতো আমাৰ আগত সমৰ্থন আমাৰ যিটো BPFে আমাক নাচালেই, আমাক BPFে অলৰেডি আমাক নেগলেক্টে কৰি থাকে। এতিয়া আমি UPPLৰ জৰিয়তেহে এতিয়া আমি BTRটোত সোমাইছোঁ। এতিয়া UPPLক আমি ছাপোৰ্ট দিম। UPPLৰ ছাপোৰ্টটো আমি ল'বই লাগিব। UPPLৰ ছাপোৰ্ট লোৱাটো আমাৰ নিশ্চয় আমি জানো। আৰু BPFে আমাক ইমান বছৰ ধৰি আমাৰ শোণিতপুৰটো অকণো নাচালেই আৰু একো নকৰিলে। সেইটোৰ কাৰণে আমি UPPL এইটো BPFক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ। UPPL আমাৰ সদায় লং লিভ থাকিব। UPPLে থাকিব আমাৰ। BPF নেতাগিৰিটো আহিয়ে থাকিব। সিহঁতৰ সেইটো কামেই। আহিব, সোমাব, কোনোবাই কাৰোবাক লগ ধৰিব, ক'ৰবাত কিবা কৰিব, সেই দুই এজনক লগ ধৰি কিনে গুচি যাব। আৰু আমি এই গাঁওখনত সোমাবলৈ নিদিওঁ বুলিতো আমিতো ক'ব নোৱাৰোঁ। আমি সেইটো আমাৰ তাত হাই কাজিয়া আমাৰ কৰিবলৈ কোনো নাই। কোনোবাই আহিছে গৈছে, সি আহি থাকিব গৈ থাকিব। আমাৰ তাত খালি আমি নিজেই আমি মন দান দি কিনে আমি তাত নিদিলেই হৈ গ'ল। আমাৰ সেইটোহে কথাটো। আমি যাক আমি ভাল পাওঁ, যোনটো ভাল পাই কিনে আমি যোনটো কৰ্মটো আমি আগবাঢ়ি যাব পাৰোঁ সেইটো কৰ্মতহে আমি আগবাঢ়িম। আৰু বাকী অহাখিনিও আমি বাধা নকৰোঁ। আহি থাকিব গৈ থাকিব। আজিতো দুনিয়াৰ অসমত নানানটা ধৰণৰ দল সংগঠন আহিয়ে থাকে। কাকতো আমি বাধা কৰিব নোৱাৰোঁ। আহিয়ে থাকিব, সেইটো গৈয়ে থাকিব। কিন্তু আমি দলীয় হিচাপত একেবাৰে আমি জানে প্ৰাণে দি কিনেতো আমি তেখেতক দিব নোৱাৰোঁ। আমি BPFো আহক, আহি থাকক, গৈ থাকক, আমাৰ লগত কোনো আপত্তি নাই। কিন্তু আমি UPPLত হ'লে আমি ডাইৰেক্ট ক'ব পাৰিম UPPL আহিলে সন্মান জনাম, তাৰ আদৰ্শন কৰিম, তাৰ আমাক সেইটো সন্মান যিটো দিছে সেই সন্মান সহকাৰে তেখেতৰ ওচৰতে আমি থাকিম। তাৰ ওপৰত আমি কি কৰিম, সিটো এনে অলৰেডি আমাৰ শোণিতপুৰ যিটো ডিষ্ট্ৰিক্টটোত একেবাৰে বেয়াই পায়হি। শোণিতপুৰ ডিষ্ট্ৰিক্ট আগত কোকৰাঝাৰত যিটো
এইটো মাটি নতুন মাটি খোলোৱাৰ সময়লৈকে প্ৰায় আমি জানো। এতিয়া শোণিতপুৰৰ মানুহ বুলি ক'লে মানে তাত জাগাই নিদিয়ে। ক'ত এইফালে কাৰ্বি আংলং কৰ ধেমাজি কৰ চিমন চাপৰি ক'লে মানে তাত জাগা দিছিলে। আমাৰ শোণিতপুৰৰ বুলি ক'লেতো একদম বিলকুলেই মানে আমাক জাগাই নিদিয়ে তাত। এইটো সেইটো কাৰণে আমি তেখেতে এতিয়া শোণিতপুৰৰ মানুহ বড়ো মানুহ নাই বুলি কয়। এতিয়া বড়ো মানুহ বিচাৰি কিয় আহিব লাগে তাই? আমাৰ বিচাৰিবলৈ কোনো দৰকাৰেই নাই। আৰু শোণিতপুৰত যদি বড়ো মানুহ নাই তেতিয়া বড়ো তেতিয়া বিটিয়াৰ কেনেকৈ সোমালে? বড়ো যদি নাই আমাৰ শোণিতপুৰত বড়োই নাই তেতিয়া বড়ো মানুহ ভাষা সাংস্কৃত কেনেকৈ হ'লে? সেইখিনিতো সিহঁতেতো ভাবি চাব লাগিছিলে। আগতে ভাবি চাব লাগিছে সেইটো শোণিতপুৰতো বড়ো মানুহ আছে, সেইখিনি সি ভাবি চাব লাগিছিলে। কিন্তু সি ভাবি নাচালে। শোণিতপুৰত বোলে কোনো বড়ো মানুহেই নাই বুলি কৈ পেলাই লেকচাৰ মাৰি থৈ গুচি গ'লগৈ। এই চেঙেলিমাৰিতে আহিছিলে, চেঙেলিমাৰিতে আহোঁতে সেই তেনেকৈ কৈ থৈ গ'ল। আজিলৈকে যদি আমাৰ বড়ো মানুহ শোণিতপুৰত যদি বড়ো মানুহেই নাই বুলি কয় তেতিয়াহ'লে আমি আজি বিটিয়াৰ আমি পোৱাৰ সক্ষমটো আমি কেনেকৈ হ'লোঁ? আমি বড়ো আছোঁ কাৰণেহে। কিন্তু হয় যা কিছুমান কথাত এনেকৈ থাকে যে বড়ো ভাষাটো কিছুমানে ক'বলৈ নোৱাৰে, বুজি পায়, কিন্তু তাৰ অৰ্থটোতো জানে। এতিয়া সেইটোৰ কাৰণে আমাৰ ইয়াতো আমাৰ শোণিতপুৰতো বহুত এতিয়া শোণিতপুৰতে বুলি ক'লে মানে এতিয়া আমাৰ গহপুৰ, হলংগী, লখিমপুৰ, ধেমাজি এইবিলাকতো পূৰা বড়োই আছে। এতিয়া সেইখিনিকো বড়ো নাই বুলি কৈ পেলাই সেয়া আমাৰ হাগ্ৰামা CM ছাৰে তেনেকৈ ক'লে মানে হ'ব জানো? সেইটো কমচে কম এইখিনিতো চাব লাগিছিলে। সেই চাবলৈ কাৰণে তেখেতক CM ছাৰ কিহৰ কাৰণে বনাইছে? সকলো ৰাইজক চাবলৈ কাৰণেহে বনাইছে। ৰাইজক যদি যোনে নাচায় তাক আৰু কোনে CM ছাৰ বনাবনো? সেইটোতো কোনো নবনায়। আমাক লাগে আমাৰ নাগৰিকসকলক আমাক সেৱা লাগে। আমাৰ যিটো আমাৰ প্ৰাপ্য লাগে, আমাক ভাল সংস্কৃতি লাগে। আজি মাটি বাৰীৰ জেঙেনা কথা, মাটি বাৰী কেতিয়াও নহয়ে বুলি কৈ দিয়ে। আজি আমাৰ প্ৰমোদ CM ছাৰে আজি এতিয়া দি আছে যে মাটি বাৰীৰ কথাটো আমাৰ অলৰেডি হৈ আহি আছে। লগত মানে কেইদিনমান পিছত আমাৰ মাটি বাৰীৰ যিখিনি জেংনা আছে সেই জেংনাটো আমাৰ সমাধান হ'ব বুলি কৈ আছে। আমি মাটি বাৰীৰ জেংনাখিনিত আমাৰ যিখিনি আমাৰ কৰ্তব্য আছে সেইখিনি পাৱাৰ কাৰণেহে আমি কৰি আছোঁ। আজি আমি ভোট যাকে তাকে আমি দিব নোৱাৰোঁ। আমাৰ যোনে কাম কৰিছে, যোনে আমাৰ কাৰণে তেজ পেলাইছে, তেখেতৰ কাৰণেহে আমিও তেজ পেলাম। বেলেগৰ কাৰণে আমি নেপেলাওঁ। আমি বেলেগক কিয় কৰিম? আমি বেলেগক দিলে মানে সেই টকা খাই এনেই বহি থাকিব। আমাৰ সেই টকা খোৱাৰ আমাৰ বহাটোতো আমাৰ লাভ নহ'ব। কিন্তু আমাৰ কাম কৰি দিব লাগিব। এই আমাৰ ৰাইজসকলক বাসিন্দাসকলক সকলো যাতে আমাৰ কামখিনি কৰি দিলে মানেহে তেখেতক আমাক দিলে আমি তেখেতক দিম। আৰু সেইটো বস্তুটো আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আজি প্ৰমোদ বড়ো ছাৰ যেনেকৈ আজি CM ছাৰ হৈছে, সেই তেনেকৈ তেখেতে হৈ থাকক জীৱনকাল। আৰু যাতে আমাৰ যিবিলাক বড়ো সম্প্ৰদায়ৰ যিখিনি জেংনা আছে সেই জেংনাখিনি যাতে সকলো মানে আদায় কৰক। সেইটোৱে কৈ পেলাই মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে আৰু।